হয় চাওক সকলোৰে বাক স্বাধীনতা আছে আমাৰ সংবিধানখনে সেই অধিকাৰটো দি থৈ দিছে গতিকে কোনোবাই যদি কিবা কথা কৈছে সেই বিষয়ে তাৰ পিছত গায়ক গায়িকাসকলে যিখিনি ডিচিশ্যন লৈছে সো সেইটোত ময়ো আছোঁ আৰু এটা অশালীন ভাষাৰে তেখেতে গায়ক গায়িকাসকলক এটা অশালীন মন্তব্যৰে অসাংবিধানিক এটা শব্দৰে তেখেতে স্বীকৃতি দিছিলে যেটো কেতিয়াও গ্ৰহণযোগ্য নাছিল কিন্তু তাৰ পিছৰ কথাখিনি তেখেতে যিখিনি কথা কৈছিলে সেই কথাখিনি আপুনি মই আমি অসমৰ ভাৰতৰ প্ৰত্যেকজন মানুহেই ক'ব পাৰোঁ গতিকে তাৰ পক্ষত আৰু সেই মেটাৰটো যেহেতু এতিয়ালৈকে আইনত আছে দিছপুৰ থানাত কেছ ৰেজিষ্টাৰ হৈছিল গতিকে যদিহে চল্ভ আমিয়ে কৰিব পাৰিলোঁ হয় তেতিয়া আমি থানালৈ কেলৈ গ'লোঁ বহিৰাজ্যৰ শিল্পী এগৰাকী এইবাৰ বিহু মঞ্চৰ দখল কৰিছে হয় বহিৰাজ্যৰ শিল্পী মানে আচ্ছা 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 সেইটোৰ বিষয়ে কি ক'ম চাওক সেইটোতো আৰু চবেই ৰাইজে যি বিচাৰিছে সেইটোৱে হ'ব সেইটোত আমাৰ আমি একো কোনো এখন কমিটি ক'বও নোৱাৰোঁ যে নামাতিব কাকো কৈ আমি প্ৰেছাৰাইজো কৰিব নোৱাৰোঁ যে মাতক ৰাইজে বিচাৰিছে আহক কৰক মষ্ট ৱেলকাম এখনখন সংবাদ মাধ্যমত ওলাইছে মৰ্মিকাৰ বিহু বোলে 2 এপ্ৰিলৰ পৰা কিন্তু অৰিজিনেল বিহু 13 এপ্ৰিলৰ পৰা হয় সেই বিহুখিনি চাগে নহয় সেইখিনি বিহুৰ আগত হৈ থকা ঈদৰ অনুষ্ঠানো হ'ব পাৰে বা তেনেকুৱা অনুষ্ঠানো হ'ব পাৰে সেইটোৱে যে অসমবাসী ৰাইজে মৰম দিছে তেখেতক ময়ো শুভেচ্ছা দিছোঁ খুব ভালকৈ অনুষ্ঠানবোৰ হৈ যাওক তাতে কোনো ধৰণৰ ছেকেণ্ড থট নাই আৰু অনাগত দিনত ভাল ভাল অসমীয়া গান তেখেতে গাওক আমি সেইটোৱে বিচাৰোঁ